নমস্কাৰ, আপোনালোক সকলোকে TMT ব্লগৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটি ৰেচিপি। আজিৰ ৰেচিপিটো হৈছে ছাগলী মাংসৰ লগত দৈ দি কেনেদৰে আমি বনাব পাৰোঁ বা ৰান্ধিব পাৰোঁ তাৰে এটি সুন্দৰ ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে চাই ভাল পাব। মই দেখুৱাৰ দৰে দৈৰ লগত মাংসসমূহ দি দিছোঁ আৰু মা মছলাসমূহ মিক্স কৰি লোৱা হৈছে। তাৰ পাছত গৰম তেলত পিঁয়াজসমূহ এনেদৰে ভাজি লোৱা হৈছে। পিঁয়াজসমূহ ৰঙচুৱা হোৱালৈকে আমি ভাজি ল'লোঁ। তাৰ পাছত আদা নহৰু পেষ্টটো আমি তাত দি দিছোঁ তেলত আৰু এনেদৰে ভাজি থাকিব লাগে যাতে মা মছলাৰ গোন্ধসমূহ যায়গৈ। তাৰ পাছত গৰম মছলা, ধনিয়া পাউডাৰ আৰু আপোনালোকে যিসমূহ মছলা ব্যৱহাৰ কৰিব বিচাৰে ইচ্ছা অনুসৰি দি দিব পাৰে। যিহেতু দৈৰ লগত মেৰিনেট কৰোঁতে মছলাসমূহ দি লৈছিলোঁ সেইবাবে মই তেলত মছলা খুব কমকৈ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি ব্যৱহাৰ কৰিব। আৰু এতিয়া মই দি দিছোঁ মেৰিনেট কৰি থোৱা মাংসসমূহ আৰু এনেদৰে ভাজি ল'ব। আপোনালোকে খুব সুন্দৰভাৱে লৰাই থাকিব আৰু যিকোনো এটা বস্তু ভালদৰে যিমানে ভাজিব সিমানে সোৱাদটো বাঢ়িব। গতিকে আপোনালোকে এনেদৰে মাংসসমূহ খুব ধুনীয়াকৈ লৰাই ভাজি থাকিব তেলতে। তাৰ পাছত আপোনালোকে বাকীসমূহ বস্তু ইয়াত যোগ দিব। এতিয়া মই কাটি ৰখা আলু আৰু 2 পিচমান জলকীয়া মই ইয়াত দি দিছোঁ আৰু এইসমূহ লৰাই ভাজি থাকিব। তাৰ পাছত আপোনালোকে ঢাকনাখন লগাই দিব, আকৌ দাঙিব ঢাকনাখন, আকৌ ভাজিব। তেনেদৰে ভাজিলে বস্তুটো খাবলৈ সোৱাদযুক্ত হয়। আপোনালোকক এইখিনিতে আৰু এটা কথা জনাই দিওঁ যে মাংসটো যিমানে ভাজিব সিমানে তাৰ ৰংটো ধুনীয়া হৈ থাকিব। আৰু তাৰ বাবে এটা টিপছো আছে, সেইটো হৈছে অকণমান চেনি আপোনালোকে এড কৰি দিব মাংসটো ভাজি থাকোঁতে, তেতিয়া কালাৰটো ভাল আহিব। আদা নহৰু বাটি লোৱা ননাটো মই তাতে পানী দি দিছোঁ। তাৰ পৰা আওখালি মই পানীখিনি ভাজিত মই এড কৰি দিছোঁ, নষ্ট হ'বলৈ দিয়া নাই। আপোনালোকেও তেনেকুৱা কৰি চাব। এতিয়া মই এয়া ঢাকি পেলানি আকৌ এবাৰ লৰাই দিছোঁ, আকৌ ঢাকি লৈ চাইছোঁ। তেনেদৰে 2-3 বাৰ কৰাৰ পাছত আপোনালোকৰ মাংস আৰু আলুখিনি সিজি পৰিব। এনেদৰে মই আলু এপিচ ভাঙি চাইছোঁ। আলু পিচ সিজিলে আকৌ মই বেলেগ এপিচ ভাঙি দেখাইছোঁ, চাব। এয়া চাওক আলু পিচ কি ধুনীয়াকৈ সিজি পৰিছে। এনেদৰে সিজিলে জানিব যাতে আপোনাৰ ভাজিখন ৰেডি হৈছে। আৰু এনেতে মই নিমখ এড কৰি দিছোঁ সোৱাদ অনুসৰি। আকৌ মই লৰাই দিছোঁ ভালদৰে মিক্স হ'বলৈ দি। মই কালাৰৰ বাবে কোনো ধৰণৰ ৰেড চিলি পাউডাৰ বা কাশ্মীৰী পাউডাৰ ব্যৱহাৰ কৰা নাই। আপোনালোকেও এনেদৰে মাংসটো ভালদৰে ভাজি বনাই চাব, তেতিয়া কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰিলেও হ'ব। থালিখন ধুনীয়াকৈ সজাই লোৱা হ'ল। এপিচ আম, নেমু, পিঁয়াজ আৰু মাংসৰ লগত তাত মান ধনিয়া দুখিলাও সজাই লোৱা হৈছে আৰু ভাতৰ ওপৰত ভোট জলকীয়া এটা সুন্দৰকৈ দি লোৱা হৈছে। আকৌ এনেদৰে ৰান্ধি খাব, আশা কৰোঁ ভাল পাব। বাই বাই।